আমাৰ গৃহিণীসকলে বিহুটো বুলিলে গাত একদম 7খন 8খন লাগি থাকে নহয়নে? কি বনাম কি নবনাম, নতুন নতুন কি বস্তু আমি বনাম, মানে তেনেকুৱা নিচিনা লাগি থাকে। তেনেদৰে আমি অতি কম খৰচতে ইমান ধুনীয়া পকা মিঠৈ এনেকুৱা ধৰণৰ যদি আমি পকা মিঠৈ এটা ঘৰতে ধুনীয়াকৈ বনাব পাৰোঁ, তেতিয়াহ'লে চাওকচোন কিমান ভাল লাগে। লাগিলে যিয়েই নহওক, ভালেই হওক বেয়াই হওক, আপোনাৰ হাতে যদি আমি বনাব পাৰোঁ ঘৰত, কিনা বস্তুতকৈ কিনি অনাতকৈ আমি যদি ঘৰতে নিজে এনেকৈ প্ৰস্তুত কৰিব পাৰোঁ, তেতিয়াহ'লে কিমান ভাল লাগে নহয়নে? এজন মানুহৰ মুখৰ আগত যেতিয়া নিজে বনোৱা বস্তুৱে এটা আমি যেতিয়া মুখৰ আগত উলিয়াই দিবলৈ পাওঁ, তেতিয়া আমি নিজে বহুত আমি গৃহিণীসকলে গৌৰৱ অনুভৱ কৰোঁ। আজি ঠিক তেনেদৰে মই বিহু বুলি ইমান ধুনীয়াকৈ এটা পকা মিঠৈ বনালোঁ, দেখিছেনে? কিমান ধুনীয়া হৈছে, মিহি একদম ৰঙা, কিমান মজা হৈছে। এইটো খাবলৈ যে আৰু কিমান টেষ্ট হ'ব, মাত্ৰ মানে আপোনালোকে ঘৰত নবনালে নিজে বুজি নাপাব। তেতিয়াহ'লে আহকচোন, এতিয়া মই এইটো আপোনালোকক এটা ভাঙি দেখুৱাইছোঁ, আপোনালোকে চাব কিমান ধুনীয়া হৈছে, কিমান চফ্ট হৈছে। চব ভিতৰটোলৈকে মই আপোনালোকক ভাঙি দেখুৱাই দিছোঁ, ইমানেই ধুনীয়া হৈছে। ভিতৰটোৱে সৈতে ৰঙা, চব কিমান ধুনীয়া হৈছে। এই লাডুটো যেতিয়া মানুহে খাব বিহুৰ দিনাখন, খুব বেছি ভাল পাব আৰু আপোনালোকক নশলগাকৈ কোনো নাযায়। সুধিব কেনেকৈ আপোনালোকে বনালে। আহক তেতিয়াহ'লে দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু মই এই পকা মিঠৈকেইটা কেনেকৈ বনালোঁ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। বিহু সমাগত, সেইকাৰণে ভাবিলোঁ এতিয়া বিহু প্ৰস্তুতি চলাব সময় হৈ গ'ল, প্ৰস্তুতি চলাইছোঁ। এতিয়া মই জুহালতে আজি মই পকা মিঠৈ বনাবলৈ লৈছোঁ। পকা মিঠৈ মানে এটা মই বেলেগ ধৰণে পকা মিঠৈ বনাম, আপোনালোকেও সেইটো ঘৰত বনাই চাব, বৰ ধুনীয়া লাগিব, খায়ো ভাল পাব। এয়া মই বেছি ভজা নাই, কেঁচা পিঠাগুড়ি অকণমান আধা ভজাকৈ লৈ লৈছোঁ। এয়া চব তেনে সেমেকি আছে, দেখিছেনে? এইটো ছিষ্টেমত মই লৈ লৈছোঁ, ইমানকণ ভাজি লৈছোঁ, সেমেকি আছে পূৰা, ইমান বেছি ভজা নাই, অকণমান ভাজি লৈছোঁ। আপোনালোকে এনেদৰে অকণমান বস্তুটো ভালদৰে অকণমান ভাজি ল'ব, আধা ভজা কৰি ল'ব, মানে সম্পূৰ্ণকৈ ভাজি নেপেলাব। এতিয়া মোৰ পিঠাগুড়িখিনি ভজা হৈ গ'ল, মই মিনিমাম 3 মিনিট সময় মই ভাজিলোঁ আৰু মই নাভাজোঁ। এতিয়া মই পিঠাগুড়িখিনি কাঢ়ি পেলাই থৈ দিম। থৈ পেলাই এতিয়া মই দুগিটা বনাম, চাই থাককচোন। এই ভিডিঅ'টোৰ পৰা আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব। তাৰ বাবে মোক এতিয়া লাগিব এখন কেৰাহী। মই কেৰাহীখন পাতি দিছোঁ, অকণমান দিছোঁ পানী, দেখিছেনে? 1 কাপমান পানী দিছোঁ আৰু তাত এতিয়া মই এয়া গুড় দি দিছোঁ। আপোনালোকে পপাৰ লাডুটো বনাবৰ বাবে 1 কেজি পিঠাগুড়ি যদি খুন্দে, 1 কেজি চাউলৰ যদি পিঠাগুড়ি খুন্দে, তেতিয়াহ'লে আধা কেজিতকৈ অকণমান যদি আপোনালোকে গুড় দিয়ে, তেতিয়াহ'লে লাডুটো বৰ ধুনীয়া হয়। আৰু ভালদৰে আপোনালোকে পগাই লৈ পেলাই মই আপোনালোকক আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকক দেখুৱাম কেনেকৈ বস্তুটো বনোৱা হয়, কেনেকুৱা আপোনালোকে পকাকৈ বস্তুটো বনাব পাৰিব। মই আপোনালোকক আৰম্ভণিৰ পৰা শেষলৈকে দেখুৱাম, আপোনালোকে চাই থাকক, নিশ্চয় আপোনালোকৰ লাডুটো বৰ ধুনীয়া হ'ব। মই এতিয়া ৰাতি বনাইছোঁ কাৰণে ভিডিঅ'টো অকণমান আন্ধাৰৰ নিচিনা লাগিছে। মই কেঁচা পাকঘৰটোত বনাই আছোঁ, জুইতে বনাইছোঁ। এয়া দেখিছেনে? গুড়টো বৰ ধুনীয়াকৈ এইটো মানে পাকটো উঠিছে। এয়া কি ধুনীয়া হৈছে গুড়ৰ পাকটো, দেখিছেনে? আপোনালোকে এইটো আঠা হৈছেনে নাই হোৱা, কিছুমানে বাতিত পানী দি চায়। আপোনালোকে ইমান মানে পানী দি ইমান দেৰি মানে হেৰি কৰি থাকিব নাই। আপোনালোকে এনেকৈ অকণমান টেবুলত হ'লেও পেলাই চাব পাৰে, নহ'লে মাটিত হ'লেও এনেকৈ দুটোপাল পেলাই চাব। যেতিয়াই ঠাণ্ডা হ'লে আপোনালোকে লাহেকৈ এনেকৈ চাব। এয়া দেখিছেনে? এনেদৰে যেতিয়া আঁচ এডাল আহিবলৈ লাগিব,
এই যেতিয়া আপোনালোকৰ এনেদৰে আঁচ আহিব, চব এয়া দেখিছেনে কেনেদৰে আঁচ আহিছে, তাৰমানে মোৰ এইটো পাকটো উঠি হৈ গ'ল। এইটো যেতিয়া ঠাণ্ডা হৈ যাব, ঠাণ্ডা হোৱাৰ লগে লগে ই টান হ'বলৈ আৰম্ভ কৰিব। আপোনালোকে তেনেকৈ দি ল'ব। পানীত দি কৰোঁতে মানে বহুত টাইম লাগে, ইমান যত্ন কৰি থাকিবলৈ কোনো প্ৰয়োজনেই নাই। এনেকৈয়ে আমি চাব পাৰোঁ। নাই টেবুল এখনত দিয়ে অকণমান দুটোপাল পেলাই ল'ব। নাই আপুনি মাটিত হৈ যদি কৰে, জুহালত কৰিলে মাটিত অকণমান পেলাই চাব। ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে চাব, যদি আঠা হোৱা নিচিনা দেখে তেতিয়াহ'লে আপোনালোকে নুমাই থ'ব। আৰু যিসকলে খায় মানে দাব নাৰিকল দিলে যে অকণমান খাই লাডুটো খুব ভাল লাগে। যদি নাৰিকল গুড়া থাকে, নাৰিকল গুড়াও আপোনালোকে এড কৰিব পাৰে। মই দাব নাৰিকল খাই খুব ভাল পাওঁ, সেইকাৰণে মই অকণমান দাব নাৰিকল ইয়াত মিহি মিহিকৈ কাটি পেলাই দি দিলোঁ। তেতিয়া মানে লাডুটো খাবলৈ খুব বেছি ভাল লাগে। এতিয়া মোৰ এয়া হৈ গ'লত ইয়াত মই ইয়াত টেষ্ট হ'বৰ কাৰণে অকণমান মই বাটাৰ দিলোঁ। দেখিছেনে, এচামুচ অকণমান ডাঙৰ চাইজৰ বাটাৰ, ডাঙৰকৈ এটুকুৰা বাটাৰ দি দিছোঁ। আপোনালোকে যদি হয় গৰু ঘিউ দিব পাৰে। গৰু ঘিউ দিলেও খাবলৈ বৰ ধুনীয়া লাগে চেণ্টটো হ'লে। আৰু মই এতিয়া ইয়াত অকণমান বাটাৰ দি দিলোঁ। বাটাৰকণ গলালৈকে অকণমান লৰাই দিছোঁ, যাতে সি বাটাৰকণ গুড়খিনিৰ লগত মিক্স হৈ যায়। ইমানকণলৈকে মই ৰাখি লৈ পেলাই ইয়াত এতিয়া মই পিঠাগুড়িখিনি, যি মই পিঠাগুড়ি থৈ দিছিলোঁ, পিঠাগুড়িখিনি ইয়াত মই এতিয়া দি দিম। এতিয়া মই ইয়াত পিঠাগুড়িখিনি লাহে লাহে দি দিম, কাৰণ কেঁচা পিঠাগুড়ি দি মানে পানী নুশুহে যে, সেইকাৰণে অকণমান পিঠাগুড়ি সৰহকৈ খাব। সেইকাৰণে মই কিমানটো লাগে মই ইয়াত প্ৰথমতে পিঠাগুড়িটো দি ল'লোঁ। অলপমান দি পেলাই ভালদৰে মই এতিয়া লৰাই দিম। মই যেনেদৰে ঘৰত বনাইছোঁ আপোনালোককো মই সেইদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে কিমান ধুনীয়া কালাৰ উঠিছে চব। এতিয়া মই গোটেইখিনি পিঠাগুড়ি ইয়াত দি দিম। এতিয়া মই গোটেই পিঠাগুড়ি নিদিলোঁ, মই 1 কেজি চাউলৰ পিঠাগুড়ি খুন্দিছিলোঁ। মোৰ মানে ইমান পিঠাগুড়ি মানে দিবলৈ গুড়টো অকণমান কম হৈ গ'ল, সেইকাৰণে মই ইমান নাই দিয়া। এতিয়া মই ভালদৰে লৰাই দিম। আৰু আপোনালোকে বৰ শুকাই যোৱালৈকে মানে বেছি মানে শুকান হৈ যোৱাকৈ ইমান পিঠাগুড়ি নিদিব। চাব যাতে আপোনালোকৰ গুড়ৰ পানীকণ যিমানকণলৈকে হয় সিমানটোহে দিব, অকণমান যাতে কোমল হৈ থাকে। নহ'লে লাষ্টত শুকাই যোৱাৰ পিছত আপোনালোকৰ কি হ'ব, লাডুটো মানে বান্ধিব নোৱাৰা নিচিনা হৈ যাবগৈ যেতিয়া ঠাণ্ডা হৈ যাব। আৰু সদায় লাডু বান্ধিলে আপোনালোকে গৰমে গৰমে বান্ধিব। গৰমে গৰমে বান্ধিলে লাডুটো বৰ ধুনীয়া হয়। ঠাণ্ডা যেতিয়া হৈ যায় নহয়, তেতিয়া লাডুটো মানে বান্ধিবলৈ অকণমান দিগদাৰ হয়। আৰু আপোনালোকে হাত তিয়াই পেলাই পানীত কেতিয়াও আপোনালোকে লাডু নবনাব। যেতিয়া আপোনালোকে পানী ব্যৱহাৰ কৰিব, পানী ব্যৱহাৰ কৰাৰ লগে লগে পানী যেতিয়া লাগি যাব, পানী লাগি গ'লে লাডুটো পিছত ভেকুৰিবলৈ আৰম্ভ কৰিব। তেতিয়াহ'লে মই এতিয়া বনাম, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। মই এতিয়া হাতত পানী লোৱা নাই, অকণমান বাটাৰ সানি লৈছোঁ। বাটাৰকণ সানি পেলাই ধুনীয়াকৈ এনেকৈ হাতখন লৈ লৈছোঁ। তেতিয়া মানে যি লাডু বনাম নহয়, লাডুখিনি মোৰ লাগি নধৰে। দেখিছেনে, মই এনেদৰে ধুনীয়াকৈ তাৰপিছত এয়া মই ধুনীয়াকৈ এতিয়া বাটাৰকণ মই সানি ল'লোঁ। আপোনালোকেও সানি ল'ব, পানী নলগাব। এতিয়া এয়া মই ধুনীয়াকৈ ভালদৰে এনেদৰে মুঠি লওঁ। তাৰপিছত গৰমে গৰমে লাডুকেইটা বনাওঁ। সৰু সৰু কৰিম, বৰ বেছি ডাঙৰ নকৰোঁ। পকা মিঠৈ বুলি ক'লে অকণমান ঘৰত খোৱা লাডুটো অকণমান সদায় সৰু হ'লে ভাল লাগে, দেখিবলৈও ধুনীয়া লাগে। বৰ মস্ত হ'লেও ভাল নালাগে। মই এতিয়া 2টা ৰকমত বনাম, আপোনালোকক দেখুৱাম। আপোনালোকে চব এতিয়া দেখিছেনে কি ধুনীয়া হৈছে লাডুটো, একদম মজা হৈছে। মই এতিয়া এনেকৈ বনাম, কেইটামান বনাই আছোঁ, আপোনালোকক কেইটামান বনাইছোঁ চাব।
আমাৰ গৃহিণীসকলে বিহুটো বুলিলে গাত একদম সাতখন আঠখন লাগি থাকে নহয়নে? কি বনাম কি নবনাম, নতুন নতুন কি বস্তু আমি বনাম মানে তেনেকুৱা নিচিনা লাগি থাকে। তেনেদৰে আমি অতি কম খৰচতে ইমান ধুনীয়া পকা মিঠৈ এনেকুৱা ধৰণৰ যদি আমি পকা মিঠৈ এটা ঘৰতে ধুনীয়াকৈ বনাব পাৰোঁ তেতিয়াহ'লে চাওকচোন কিমান ভাল লাগে। লাগিলে যিয়েই নহওক, ভালেই হওক বেয়াই হওক, আপোনাৰ হাতে যদি আমি বনাব পাৰোঁ ঘৰত, কিনা বস্তুতকৈ কিনি অনাতকৈ আমি যদি ঘৰতে নিজে এনেকৈ প্ৰস্তুত কৰিব পাৰোঁ তেতিয়াহ'লে কিমান ভাল লাগে নহয়নে? এজন মানুহৰ মুখৰ আগত যেতিয়া নিজে বনোৱা বস্তুৱে এটা আমি যেতিয়া মুখৰ আগত উলিয়াই দিবলৈ পাওঁ তেতিয়া আমি নিজে বহুত আমি গৃহিণীসকলে গৌৰৱ অনুভৱ কৰোঁ। আজি ঠিক তেনেদৰে মই বিহু বুলি ইমান ধুনীয়াকৈ এটা পকা মিঠৈ বনালোঁ, দেখিছেনে কিমান ধুনীয়া হৈছে, মিহি একদম ৰঙা, কিমান মজা হৈছে। এইটো খাবলৈ যে আৰু কিমান টেষ্ট হ'ব মাত্ৰ মানে আপোনালোকে ঘৰত নবনালে নিজে বুজি নাপাব। তেতিয়াহ'লে আহকচোন, এতিয়া মই এইটো আপোনালোকক এটা ভাঙি দেখুৱাইছোঁ, আপোনালোকে চাব কিমান ধুনীয়া হৈছে, কিমান ছফ্ট হৈছে। চব ভিতৰটোলৈকে মই আপোনালোকক ভাঙি দেখুৱাই দিছোঁ, ইমানেই ধুনীয়া হৈছে, ভিতৰটোৱে সৈতে ৰঙা, চব কিমান ধুনীয়া হৈছে। এই লাডুটো যেতিয়া মানুহে খাব বিহুৰ দিনাখন খুব বেছি ভাল পাব আৰু আপোনালোকক নখলগাকৈ কোনো নাযায়। সুধিব কেনেকৈ আপোনালোকে বনালে।